নাই আমি অখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সকলো 16টাকে বিটিআৰৰ যিমান জাতি জনগোষ্ঠীৰ আমাৰ ছাত্ৰ সংগঠন জাতীয় সংগঠন আৰু লগতে সামাজিক সংগঠন আছে আমি ঐক্যবদ্ধভাৱে হাউলি স্থিত আমাৰ এই ৰাজহুৱা সভাত আমি কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন আমি গঠন কৰা হৈছিল আৰু ইয়াৰ পিছতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি পেলাই এই বিটিআৰ যি নিৰ্বাচন আছে এই নিৰ্বাচন যাতে স্বচ্ছ আৰু নিকা হয় আৰু বিটিআৰবাসী উন্নয়নৰ কাৰণে আজি আমি ইয়াতে প্ৰথমবাৰৰ কাৰণে তামুলপুৰৰ এই ঘগৰা চকত আমি এটা ৰাজহুৱা সভা ইয়াতে লৈছোঁ পাব্লিক মিটিং আৰু ইয়াৰ মেইন উদ্দেশ্য হ'ল বিটিআৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত আমি যিহেতু শান্তি ইয়াতে অধিষ্ঠিত হ'ল আমাক পৰিৱৰ্তন লাগে আৰু সম অধিকাৰ লাগে তো শান্তি পৰিৱৰ্তন আৰু সম অধিকাৰ এই এটা টপিক বা এজেণ্ডা অবজেক্টিভ আগত ৰাখি পেলাই আমি প্ৰথমবাৰৰ কাৰণে এইবাৰ তামুলপুৰত আমি আজি ৰাজহুৱা সভাখন ৰখা হৈছে অনাগত দিনত সকলো সাব ডিভিজন সকলো জিলা কমিটিত আমাৰ 16টাকে যিখিনি জাতি জনগোষ্ঠী আছে একেলগে আমি এই ৰাজহুৱা সভা আমি ইয়াত মানে সভা আমি আয়োজন কৰা হৈছে আৰু এই যে সভাখন যে আয়োজন কৰিছে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আহি থকা দিনত বিটিআৰবাসী ৰাইজক আমি সম অধিকাৰ সম উন্নয়ন আমি দিব লাগে ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিব লাগিব লগতে মাটি বাৰী যিখিনি অধিকাৰৰ কথা এতিয়া বিভিন্ন ৰাজনৈতিক দলবিলাকে যি বিভ্ৰান্তি সৃষ্টি কৰিছে বিভিন্ন ৰাজনৈতিক দলবিলাকে নিজৰ ৰাজনৈতিক মুলাম্ফাৰ কাৰণে লাভালাভৰ কাৰণে তেওঁলোকে মানে এইটো ভুল পথেৰে মানে অপপ্ৰচাৰ অপব্যাখ্যা ভুৱা প্ৰচাৰ দিনটো চলাই আছে তো ইয়াৰ কাৰণে আমি স্পষ্টভাৱে আমি দাঙি ধৰিছোঁ বিটিআৰবাসী 32 লক্ষ জনসাধাৰণ 23টাকে জাতি জনগোষ্ঠী ইয়াত ক্ষুদ্ৰ বা মানে বড় যিমান মানে জনসংখ্যা আছে সকলো জাতি জনগোষ্ঠীয়ে মাটি বাৰীৰ ক্ষেত্ৰত তেওঁলোকে সম অধিকাৰ পাব মাটি বাৰীৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা 16টা জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে আমি গ্যাৰাণ্টি দিছোঁ যে সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰী সুৰক্ষিত কৰা হ'ব অধিকাৰ পোৱা হ'ব এলটমেণ্ট সেটেলমেণ্ট ট্ৰান্সফাৰৰ ক্ষেত্ৰত তেওঁলোকক অধিকাৰ দিয়া হ'ব ইয়াত কোনো মানে ভুল বুজাবুজি সৃষ্টি কৰি হ'ব লগা বা কাকবা খেদি দিয়া কাকবা ইয়াৰ পৰা মানে অত্যাচাৰ কৰা এনেকুৱা পৰিৱেশ ইয়াতে কোনো কৰিব নোৱাৰে আৰু এই পৰিৱেশ কোনেও আনিব নোৱাৰে ইয়াৰ কাৰণে ইয়াত নিবনুৱা সমস্যা আছে মই ভালকে পৃথিৱীৰাজটো এটা এক্সেক্টেড বস্তু হয় পৃথিৱীৰাজ যি নাম সেই নামটো যে মানে ক'ৰ পৰা আহিল মইতো নাজানো আজি এইটো দলত থাকে আজি এইটো দলত থাকে তাৰ বিষয়ে মই মানে উত্তৰ দিব বিচৰা নাই তেওঁ হ'ল এজন মানুহ যি মানুহে হেৰিটেজ ফাউণ্ডেশ্যন বনাই পেলাই মানে ট্ৰাইবেল বেলেণ্ড লগৰ পৰা মানে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে বুলি তেওঁ হাইকোৰ্টত কেছ কৰিছে আৰু কেছ কৰি পেলাই তেওঁ অৰ্ডাৰ জাৰি কৰিছে আজি তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাই আজি তাৰিখত আমি কোনো কেছত যোৱা নাই কাকো আমি খেদি দিয়া কথা উল্লেখ কৰা নাই মানে ইয়াত মানে বসবাস কৰা জনসাধাৰণক মানে আমি ইয়াৰ পৰা পলাই যাব লাগিব বুলি কোনো কথা আমি ব্যাখ্যা কৰা নাই বা আমি তেনেকুৱা পদক্ষেপ লোৱা নাই কিন্তু হেৰিটেজ ফাউণ্ডেশ্যনৰ পৰা এই যে পৃথিৱীৰাজ নাৰায়ণে যোনটো পদক্ষেপ লৈছে তেওঁ আজি মানে যি অবড়ো ৰাইজৰ দৰদি দেখাই পেলাই তেওঁ আকৌ পুনৰ কৈছে যে মানে 60 সংখ্যক মানে অবড়ো ৰাইজে ইয়াৰ পৰা খেদিব লাগিব আচলতে অবড়ো ৰাইজ বা নন ট্ৰাইবেল সকলে বা ট্ৰাইবেল সকলেও তেওঁলোকে মানে ভালকে বুজা উচিত বা পৃথিৱীৰাজ নাৰায়ণৰ কথাত কোনেও ভুল নাযায় মই ইয়াৰ বিষয়ে মই ক'বলৈ মই বিচৰা নাই কাৰণ ইয়াৰ যি মানে আবুল তাবুল যিখিনি বকনি ইয়াৰ মানে উত্তৰ মই দিব বিচৰা নাই কিন্তু ৰাইজে চিনি লওক পৃথিৱীৰাজ নাৰায়ণ আজি যি কথাটো কৈছে তেওঁ এই খেদিব লাগে তেওঁ মানে এভিকশ্যন কৰিব লাগে তেওঁহে কেছ কৰি পেলাই হেৰিটেজ ফাউণ্ডেশ্যন নামৰ অৰ্ডাৰ আনিছে কিন্তু আজি তাৰিখত তেওঁ আনক মানে আঙুলি টুৱাই পেলাই যিবিলাক প্ৰশ্ন কৰিছে আচলতে তেওঁ যে মানে কাৰ হৈ কাম কৰিছে কোন দলৰ হৈ বিক্ৰী কৰিছে এইটো তেওঁক মানে আপোনালোকে সুধিলে বেছি ভাল হয় বুলি মই ক'ব বিচাৰোঁ আমাৰ কথা হ'ল বিটিআৰবাসীক যিমান মই এই কথা ক'ব বিচৰা নাই আমাৰ কথা আজিৰ মূল উদ্দেশ্য হ'ল যে বিটিআৰবাসী যিমান আমাৰ জনসাধাৰণ আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব লাগে মাটি বাৰী সুৰক্ষিত কৰিব লাগে নিৰাপত্তা দিব লাগে আমাৰ যুৱক যুৱতীসকল যিবিলাকে শিক্ষিত হৈ আছে এটকা পইচা ঘুষ নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি ল'ৰা ছোৱালী আছে
যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি বাকৰি পাব লাগে বিটিআৰ শান্তি চুক্তিৰ যোগেদি ইয়াতে 4খনকৈ বিশ্ববিদ্যালয় 4খন মেডিকেল কলেজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি পাইছোঁ অহা 5 বছৰত ইয়াত 50,000 চৰকাৰী চাকৰি ইয়াত ওলাব তাৰ লগতেও আমি এটা পদক্ষেপ লৈছোঁ ভকেচনেল ট্ৰেইনিং স্কিল ট্ৰেইনিং বা বিভিন্ন সংস্থাপনৰ যোগেদি কমসে কম 5 লাখ নিবনুৱা যুৱক যুৱতী যিবিলাকে নেকি হাৰিয়ানা গুজৰাট তামিলনাডু কেৰেলা বেংগলুৰু কাম কৰিব যায় তেওঁলোকে আমাৰ অঞ্চলতে কাম কৰি পেলাই যাতে এটা জীৱন নিৰ্বাহ কৰিব পাৰে বা ভাল এটা মানে তেওঁলোকে উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য আৰু উদ্দেশ্য ৰাখিছোঁ শান্তি প্ৰতিষ্ঠা হ'ব লাগিব সম অধিকাৰ সম উন্নয়ন হ'ব লাগিব মাটি বাৰী সুৰক্ষা হ'বই লাগিব আৰু ইয়াত সকলো জাতিক ভাতৃত্ববোধ সমন্বয় আৰু এই মানে যি মিলাপ্ৰীতি মানে এইটো ৰাখি পেলাই আমি জীয়াই থাকিব লাগিব আৰু একেলগে আমি ইয়াত জীয়াই থাকিলেহে আমাৰ উন্নয়ন হ'ব আৰু আমি বিচাৰিছোঁ ইয়াত যাতে কাৰো প্ৰতি অন্যায় নহয় কাৰো প্ৰতি যাতে ইয়াত মানে বঞ্চিত নহয় সেই কথাটো আগত নজৰ ৰাখি পেলাই অনাগত দিনত পৰিৱৰ্তনৰ যি চৰকাৰ হ'ব পৰিৱৰ্তনৰ যি সুশাসন হ'ব সেই সুশাসনৰ যি চৰকাৰ পৰিৱৰ্তনৰ যি চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPLৰ যি দলৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আমি 16টা সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আমি মুকলিভাৱে আমি সমৰ্থন জনাইছোঁ আৰু এই ক্ষেত্ৰত অকণো মানে তাত মানে আমাৰ মানে শংকা নাই আৰু সকলোৱে স্ব ইচ্ছাই ৰাইজে আজি ওলাই আহিছে যাকে যাকে এইটো ওলাই আহিছে আৰু এই সুনামিত এইবাৰ মানে কোনো দল ইয়াত মানে তিষ্ঠিব নোৱাৰিব আৰু UPPL চৰকাৰ হ'বলৈ গৈ আছে আৰু ইয়াত আমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিখিনি কাম কৰিবলৈ লৈছোঁ ৰাইজে এতিয়া মানে আমাৰ লগত সহযোগ কৰি পেলাই আগবাঢ়ি আহিছে ধন্যবাদ Coordination Committee of BTR Organization Dulalai Boro Faraisa Afadni माने इनिशिएटिभआव बेखौ दानाय जादों आरो बिनि गुबै उद्देश्यआनो जाबाय बिटिआर ओनसोलाव रायजो जानाय गासै 32 लाख जनसंख्या आरो 23टा जि जाति जनगोष्ठी दङ बिथांमोननि गासैबो थाखोनि जि जौगानाय बिथांमोननि जि अधिकार आरो जोङो बेयाव ज'है गोजोन थासारिनि गेजेरजों खौसेयै जों बोरैहाय रायजो जानो हायो आरो बेयाव रायजो जानाय गासैबो हारि हारिसाफोरखौ लानानै दिनै फैबाय थानाय समाव बिटिआर शान्ति चुक्ति जाखांनायनि उनाव जिफोर जों अधिकार मोनदों जिफोर जौगानायनि हाबाफारि बेयाव लाजागोन बा गायसननाय जागोन जिखिनि इनस्टिट्यूशनफोर बे गासैखौबो लानानै जाहाथे जों शान्ति गायसननो हायो आरो जोङो जे एबाराव जों परिवर्तन लुबैदों 17 बोसोर बेयाव मोनसे जंगल राजनि शासन दुर्नीति भ्रष्टाचारनि शासन आरो बेयाव दादागिरिनि शासन जि सोलिबाय रायजोआ बयबो परिवर्तन लुबैदों लुबैदों आरो बे परिवर्तनखौ लानानै जोङो दिनै खामानि मावनो ओंखारदों आरो 16टा संगठना गासैबो माने दुलाराय बर' फरायसा आफादनि माने लिंहरनायाव हांख्रायनाय बायदियै UPPL राजखान्थि हान्जा प्रमोद बर'नि हान्जाखौ सापर्ट होनानै परिवर्तननि थाखाय दिनै माने खामानि मावनो ओंखारबोदों आरो बेखायनो आङो रायजो राजाखौ खावलायगोन जे जों दिनै जि अधिकारखौ मोनबाय जि जोङो सक्तिखौ मोनबाय बेनि गासैबो दफाफोरखौ टाइम बाउन्ड जोङो जाहाथे इमप्लिमेन्ट खालामनो हायो सम मथे जोङो इमप्लिमेन्ट खालामनानै रायजो राजानि जौगानायनि थाखाय खामानि मावनो हायो आरो लोगोसे जोंनि ओनसोलाव थानाय जेसेबां इडुकेटेड इयुथ्सफोर दङ बिथांमोना दिनै खामानि मोनाखै एंगेजमेन्ट मोनाखै एमप्लयमेन्ट मोनाखै आरो जिखिनि जोंहा ड्रप आउट स्टुडेन्ट दङ बिथांमोना दिनै खामानि मोनैनि गोदाव सोराव जानानै गुबुन रायजोआव खामानि मावहैनो गोनां जादों दा बेखायनो इमप्लयमेन्टनि बेलायाव जोङो मोनसे टारगेट लादों फैबाय थानाय 5 बोसोराव 10,000 करि 5 बोसोराव 50,000 माने जाहाथे जोङो सरकारि साख्रि होनो हायो आरो लोगोसे 5 लाख इयुथ्स बा 5 लाख सुबुंनो जाहाथे जोङो खामानि होनो हायो भकेशनेल आरो माने स्किल डेभेलपमेन्टनि गेजेरजों दा बेखायनो दिनैनि बे माने जुथुमनायनि गेजेरजों दिनैनि बे माने पाब्लिक मिटिंनि गेजेरजों जों बे मेसेजखौ होनो सानदों जे फैबाय थानाय समाव बेयाव रायजो जानाय बर' राभा माने सरनिया कसारि बा नोङो माइनरिटि बा बर्मन कसारि बा गासैबो जिखिनि हारि हारिसाफोर दङ जों ज'यै रायजो जानांगोन आरो गोरोबलायनानै रायजो जानांगोन आरो बेखायनो जोङो फैबाय थानाय समाव परिवर्तननि जि सरकार फैगोन बे सरकारनि गेजेरजों जोंनि ओनसोलाव जिखौ बन्चित जादों जोङो मोनाखै आरो दिनै अपप्रचार भुवा प्रचार सोलिदों हा हु सेनानै लागोन माने सोरखौबा होखारहरगोन बे भुवा प्रचार अपप्रचारफोरखौ गैया खालामनो थाखाय जोङो दिनै बेयाव रायजो राजाखौ लानानै स्पष्टयै बाथ्रा बुंदों आरो बेयाव बयनिबो हा हुनि अधिकारा थागोन रावनिबो हा हुनि अधिकारखौ खर्ब खालामनाय जाया आरो बेयो माने 6 शेड्युलनि 4.3 बे माने दफायावनो बे लिरनाय दंखायो दा बेखायनो आं बे बाथ्राखौ